পানী মেচিন হয়, পানী মেচিনে পানী উঠাইছে আৰু এই পানী এইটো এটা পুখুৰী খান্দি লৈছে আৰু তেওঁলোকে ষ্টক কৰি লৈছে। ষ্টক কৰি আৰু ইয়াত দেখিছে নহয়, সেইটোৱে আপোনাৰ মেচিনটো হয়, বয়িং মেচিন হয়। বৰ্তমান ডিলিং কৰি আছে, মেচিনৰ দ্বাৰা ডিলিং কৰিছে। যিহেতু ৱাটাৰ ছাপ্লাইৰ কাৰণে ইয়াতে বৰপথাৰত মানে যিটো ৱাটাৰ ছাপ্লাই বহিব, ৱাটাৰ ছাপ্লাইৰ কাৰণে ইয়াত এটা ডিলিং কৰি আছে। সেইটো মই মেচিনটো দেখাই দিছোঁ। মেচিনৰ দ্বাৰা এনেধৰণে ইয়াতে ডিলিং কৰিছে। ডিলিং কৰা প্ৰচেছটো খুব উজুকে দেখাইছে, যিহেতু মই এনেকৈ দেখাই দিছোঁ আৰু যিমান পাৰিছোঁ। এফালৰ পৰা পানীটো দৰকাৰ হয়, যিহেতু পানীৰ প্ৰয়োজন হয় আৰু মেচিনটো সেইটো মেচিনৰ দ্বাৰাই গোটেইখিনি কৰি আছে। অকণমান ওচৰৰ পৰা দেখাই দিছোঁ ৰ। এয়া পাইপ লগাবলৈ লৈছে, পাইপ লগাই আছে। এয়া এডাল পাইপ এতিয়া জইন কৰিছে। এনেধৰণে ইডালৰ পিছত ইডাল ভিতৰত ভৰাই আছে, যিহেতু ডিলিং কৰি আছে। বৰ্তমান শেষ হ'বলৈ হৈছেগৈ আৰু বেছি নাই, 3ডালমান আছেগৈ। প্ৰায় 300 ফুট তলত ভৰাইছে, ডিলিং কৰিছে। বহুত ডাঙৰকৈ কৰিছে, যিহেতু অলৰেডি হৈ গৈছে। এডাল এডাল পাইপ এনেধৰণে মেচিনৰ যোগেদিয়ে ভৰাই আৰু টাইট দিছে আৰু টাইট দিয়ে আৰু এতিয়া এনেধৰণে এডাল এডালকৈ ফুটি বৰ্তমান শেষ হওঁ অৱস্থা হৈছে। চাই থাকিব আপোনালোকে ভিডিঅ'টো। খুব সুন্দৰকৈ তললৈ ভৰাই দিছে আৰু বৰ্তমান পানী ষ্টক হৈ গৈছে। এইবোৰ পানী এই নলা পাইপডাল দেখিছে নহয়, এই পাইপডালেদি পানী গৈছে আৰু এইফালেদি উলিয়াই পঠিয়াইছে। তিনিশ ফুট বয়িং কৰি এটাবলৈ হ'লে মানে ইয়াতে বোলে তেওঁলোকে কৈছে 3 ঘণ্টা কি 4 ঘণ্টাৰ ভিতৰত শেষ হৈ যায় বুলি কৈছে। আজি ৰাতিপুৱাৰ পৰা এতিয়া অলৰেডি শেষ হ'ল আৰু মাত্ৰ 3ডাল তলত ফুটিবলৈ বাকী আছে। 3ডাল পাইপ ভৰাবলৈ বাকী আছে আৰু 320-30 ফুটৰ তলত গৈ আছে যিহেতু। আৰু তাৰ পৰাই হ'ব আমাৰ ৱাটাৰ ছাপ্লাই। ইয়াতে বহিছে পানীৰ যোগান আঁচনি, যিহেতু চৰকাৰীভাৱে দিছে। বহু কোটি টকা আঁচনি ইয়াত প্ৰয়োজন হৈছে। ইয়াতে কৰ্ম যিবিলাক এই মেচিনবোৰ চলোৱা মানুহখিনি হৈছে পঞ্জাৱৰ পৰা আহিছে আৰু বিহাৰৰ 2জনমান আছে। ইহঁতৰ মাজত আমাৰ অসমৰ ব্যক্তি এজনো নাই, যিহেতু আৰু হয়তো অসমৰ ব্যক্তিয়ে এইবোৰ নাজানিব কৰিবলৈ। এওঁলোক কিবা ট্ৰেইনাৰ হয়, ভাল যিটো নেকি এইবোৰ মেচিন চলাবলৈ অকণমান শিক্ষাও লাগিব, যিহেতু আৰু পলিটেকনিক পঢ়িব লাগিব, তেতিয়া পাৰিব চাগে। বহুত সুন্দৰকৈ খুব সোনকালে হৈ যায়, যিহেতু এডাল পাইপ ভৰাবলৈ 5 মিনিটৰ প্ৰয়োজন হয়। 5 মিনিটতে এডাল পাইপ সম্পূৰ্ণ সোমাই যায়।
পাইপডালৰ ওচৰতে যে এটা জোঙাকৈ পাংখা টাইপত আছে, সেই বস্তুটো আচলতে তলত সোমাই গৈ আছে। তেনেকুৱা দুটা আনিছিলে, এটা ইয়াতে ষ্টক হৈছে আৰু এটা তলত সোমাই গৈছে। সেই জোঙা বস্তুটোৱে দিয়ে মানে গাঁতটো খান্দি খান্দি গৈ আছে। সেইটো বস্তু তলত ঘূৰি থাকে, ঘূৰি ঘূৰি গোটেই কৈ নি থাকে আৰু। এয়া এডাল সোমাই শেষ হৈছে অলৰেডি। এতিয়া আকৌ পুনৰ আৰু এডাল লগাব আৰু। এজনে আৰম্ভ কৰিছে, সেয়াত পৰি আছে পাইপকেইডাল, এডাল দাঙিছে, দাঙি আৰু সেইডাল তাত জইন কৰি দিব আৰু তাৰপৰা সেইডালো সোমাই থাকিব। তেনেকৈ আৰু 2 পিচ আৰু 3 পিচ বাকী আছে। খুব কম সময়ৰ ভিতৰতে গোটেই 3ডাল ভৰাই এটাব। যিহেতু চাই থাকক আপোনালোকে। এইজনে বালিবোৰ আঁতৰাই দিছে, খুব বালি ওলাইছে এতিয়া অলৰেডি, বহুত তলত পালেগৈ চাগে। আকৌ পুনৰ আৰু এডাল লগাবলৈ লৈছে আৰু এনেকৈ ক্ৰমান্বয়ে এডালৰ পিছত এডাল ভৰাই ভৰাই গৈ আছে এওঁলোকে। খুব কম সময়ৰ ভিতৰতে হৈ যায় বাৰু গোটেইবোৰ। এইখিনি গিলাচত ইহঁতি মাটি বালি এইবোৰ পৰীক্ষা কৰি গৈ আছে। কিমানখিনিত ভাল পানী ওলাব এই নমুনাখিনিতে গম পায়। এওঁলোকে নিজে পৰীক্ষা কৰি গৈ আছে। যিহেতু প্ৰতিটো গিলাচ, বহুতকেইটা গিলাচ ইয়াতে ৰাখিছে। প্ৰায় 3ডাল 4ডাল ভৰোৱাৰ পিছতে এগিলাচ মাটি ৰাখে আৰু এনেধৰণে এওঁলোকে কিমানতনো ভাল পানী ওলাব ইয়াতে পৰীক্ষা কৰি চাই আৰু বন্ধ কৰিব আৰু। এনেধৰণে বয়িং কৰিছে। যিহেতু বৰপথাৰবাসী ৰাইজে বহুদিনৰ মূৰত, বহু বছৰ এনেকৈ ভাল পানী খাবলৈ পোৱা নাছিলে। আজি এই বিজেপি চৰকাৰৰ দিনতে ইয়াতে ৱাটাৰ ছাপ্লাই বহাইছে আৰু চৰকাৰে গাঁৱৰ মানুহৰ কাৰণে চিন্তা চৰ্চা কৰি এই পানী যোগান আঁচনি দিয়াৰ ব্যৱস্থা কৰিছে আৰু গাঁৱৰ মানুহখিনি বিশুদ্ধ পানী খাবৰ কাৰণে যোগাৰ কৰি দিছে। যিহেতু গতিকে বিজেপি চৰকাৰখনক মই মোৰ ভিডিঅ'ৰ তৰফৰ পৰা ইয়াতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। Kesin var.